যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আৰু টাইপা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা টাইহ মহিলা পৰিষদ চৰাইদেউ জিলা সমিতি আৰু সোণাৰীবাসী আৰু সমস্ত আচলতে চৰাইদেউ জিলাবাসীৰ যি সহযোগত আমি বিভিন্ন সময়ত এটি বিশেষ অনুষ্ঠান সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা যিখন খেলপথাৰ তাত অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠানটোৰ নামেই হৈছে বীৰাংগনা মূলা গাভৰুৰ বঁটা প্ৰদান আৰু স্মৃতি দিৱস। আৰু এইবাৰো আমি 10ম বাৰ্ষিক বীৰাংগনা মূলা গাভৰুৰ বঁটা প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি আমি সংবাদ মাধ্যমৰ যোগেদি এইবাৰ আচলতে কোনগৰাকী বিশেষ আচলতে নাৰীক আজি এই বঁটাৰে আচলতে বিভূষিত কৰা হ'ব, এই বঁটাটি ঘোষণা কৰাৰ লগতে আমাৰ আগন্তুক যি কাৰ্যসূচী এই কাৰ্যসূচীও আমি কেনেদৰে ৰূপায়ণ কৰিম এই বিশদভাৱে আচলতে সংবাদ মাধ্যমৰ যোগেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। আৰু এই যি দুদিনীয়া কাৰ্যসূচী হ'ব, এই কাৰ্যসূচী 2023 বৰ্ষৰ 10ম বাৰ্ষিক বীৰাংগনা যি মূলা গাভৰু 29 আৰু 30 এপ্ৰিল দুদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব। আৰু এই যি বঁটা আচলতে এই বঁটাটো আমাৰ 10ম বাৰ্ষিক বঁটাৰ বাবে যি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ বাবে যি আচলতে এগৰাকী বিশেষ নাৰী আচলতে আমি মনোনীত কৰিছোঁ। এইগৰাকী হৈছে সুদক্ষ আচলতে ক্ৰীড়াবিদ, বিশিষ্ট আমাৰ ক্ৰীড়াবিদ, অসমৰ লগতে গোটেই আচলতে টাই আহোম জনগোষ্ঠীৰ গোটেই ভাৰতবৰ্ষৰ এটা গৌৰৱৰ আচলতে নাম, এই নামটো হৈছে আচলতে লাভলীনা বৰগোহাঁই, অলিম্পিক পদক বিজয়ী। আৰু সেইগৰাকী আচলতে মহান আচলতে ক্ৰীড়াবিদক এইবাৰ বীৰাংগনা মূলা গাভৰু বঁটাৰ দ্বাৰা বিভূষিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছোঁ। আৰু ইয়াৰ যি কাৰ্যসূচী, মই এই কাৰ্যসূচীটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ। 29 তাৰিখৰ কাৰ্যসূচী ৰূপায়ণ এনেদৰে হ'ব: ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছতে মধ্যান্তৰ্পণ আৰু মূলা গাভৰুৰ নামত তেখেতৰ নামত হ'ব প্ৰতিচ্ছবি মাল্যাৰ্পণ। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ আমি প্ৰতিযোগিতা আয়োজন কৰোঁ, বিভিন্ন কুইজ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন খেল ধেমালিৰ পৰা আৰম্ভ কৰি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰোঁ। তাৰপিছতে আছে সন্ধিয়ালৈ ফাচেংমুং বৰগোহাঁই মূলা গাভৰুৰ স্বামী, তেখেত আচলতে যুদ্ধ ক্ষেত্ৰত মৃত্যু হোৱাৰ কাৰণেই আচলতে মূলা গাভৰু সেই যুদ্ধ ক্ষেত্ৰত আপোনাৰ তুৰ্বকৰ লগত যুদ্ধৰ ক্ষেত্ৰত মানে অংশগ্ৰহণ কৰি তেওঁ সাহসেৰে পৰাক্ৰমে সেই তাতে মৃত্যু হৈছিল। আৰু সেই ফাচেংমুং বৰগোহাঁই আচলতে বুৰঞ্জীৰ পাতত আমি বহুতে চিনি পায় আৰু বহুতে চিনি নাপায়। গতিকে ফাচেংমুং বৰগোহাঁই নামত আমি এখন শৰীৰ চৰ্চা, আমি বডি বিল্ডিং খেল এবাৰ আয়োজন কৰিব বিচাৰিছোঁ আৰু ফাচেংমুঙৰ বীৰত্বৰ কথা সেই তাৰ যোগেদি আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। ইয়াৰ পাছতে হ'ব এখন নাটক, সেইখন হৈছে বীৰাংগনা মূলা গাভৰু নাটক, আৰু ইতিমধ্যে বহুবাৰ এইখন আমি মঞ্চস্থ কৰিছোঁ আৰু এইবাৰো 29 তাৰিখৰ দিনা বীৰাংগনা মূলা গাভৰু নাটক মঞ্চস্থ কৰা হ'ব। আৰু 30 এপ্ৰিলৰ দিনা আমাৰ ৰাতিপুৱা ঠিক 10 বজাৰ ভিতৰতে আমি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ আচলতে শিল্পী জগত, অভিনেতা, চিনেমা জগতৰ অভিনেতা নয়ন নীলিম, আৰু এই নয়ন নীলিমে সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ পাছতে আছে বঁটা প্ৰদান অনুষ্ঠান। এইবাৰ আমি দিনতে বঁটাটো প্ৰদান কৰা হ'ব, প্ৰায় দিনৰ 1:30 মান বজাত আমি বঁটাটো প্ৰদান কৰিম শোভাযাত্ৰাৰ পিছতে। আৰু তাৰপিছতে হ'ব বাৰহনীয়া আমাৰ সাংস্কৃতিক সমাৰোহ আয়োজন হ'ব। আৰু সন্ধিয়ালৈ আমি আমাৰ টাই জনগোষ্ঠীৰ যিবোৰ সাজপাৰ আচলতে তাৰ সাজপাৰৰ আমি এটা প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু লগতে মুকলি সভা সন্ধিয়া ঠিক 8 বজাত মুকলি সভা হ'ব। আৰু তাৰপিছত সাংস্কৃতিক সন্ধ্যা, এই সাংস্কৃতিক সন্ধ্যালৈ আমি বিশেষভাৱে এবাৰ আমন্ত্ৰণ কৰিছোঁ অসমৰ সংগীত জগতৰ এগৰাকী বিশিষ্ট গায়িকা, তাই হৈছে আমাৰ গীতালি কাকতি, আৰু গীতালি কাকতি সাংস্কৃতিক সন্ধ্যা হ'ব। গতিকে মই এই অনুষ্ঠানটো আমাৰ ৰাইজলৈ বিশেষভাৱে গোটেই অসমবাসীলৈ আমি সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিছোঁ। আৰু সকলো বিশেষকৈ মই সোণাৰীবাসী, চৰাইদেউবাসী সকলোৰে যাতে এই অনুষ্ঠানটো সহযোগিতা আমি আয়োজন কৰিছোঁ। আৰু চৰকাৰলৈ আমি এইবাৰ বিশেষভাৱে এটা কথা সংবাদ মাধ্যমে অৱগত কৰিছোঁ, কেইবাগৰাকী আমি এইবাৰ মন্ত্ৰীক আমি নিমন্ত্ৰণ কৰিম, এটা কাৰণে নিমন্ত্ৰণ কৰি এই আচলতে বীৰাংগনা মূলা গাভৰুক আচলতে তেওঁ প্ৰতিষ্ঠা কৰিবলৈ। আৰু সোণাৰী নগৰত আমি ভাবিছোঁ এইবাৰ সোণাৰী নগৰত বীৰাংগনা মূলা গাভৰুৰ এটা যাতে প্ৰতিমূৰ্তি যাতে প্ৰতিষ্ঠা হয়, এয়া আমি সংবাদ যোগানৰ যোগেদি আমাৰ অসম চৰকাৰলৈ, আমাৰ অসম চৰকাৰ বিভাগীয় মন্ত্ৰীসকললৈ আহ্বান জনাইছোঁ। তাৰ বাকী ধন্যবাদ।